এই মুহূৰ্তত আহি পৰিছে এটা অতিকৈ হৃদয় বিদাৰক ঘটনা। নাগাৰা নাম পৰিৱেশন কৰি থাকোঁতেই হঠাৎ অসুস্থ হৈ মৃত্যুক সাৱটিলে লোকশিল্পী তৰণীকান্ত দত্তৰ। এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে কামৰূপ জিলাৰ চাংচাৰিত। জানিব পৰা মতে চাংচাৰিৰ সমীপৱৰ্তী কলাকুছিৰ সাতগাঁও হাইস্কুলৰ সহকাৰী শিক্ষক তথা নাগাৰা নামৰ পাঠক তৰণীকান্ত দত্তই শুকুৰবাৰে নিশা নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তেই আকস্মিকভাৱে অসুস্থ হৈ পৰি মৃত্যুক সাৱটি লয়। দহদৰাত এটা পৰিয়ালত অনুষ্ঠিত মাংগলিক অনুষ্ঠানত নাগাৰা নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল শিক্ষক তথা লোকশিল্পী তৰণীকান্ত দত্ত আৰু তেওঁ নাগাৰা নামৰ দলটোৱে। সেই অনুসৰি নিশা তেওঁলোকে নাম পৰিৱেশন কৰি থকাৰ সময়তেই হঠাৎ অসুস্থ হৈ পৰে তৰণীকান্ত দত্ত। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ তেওঁক নিকটৱৰ্তী হস্পিতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিল্পীগৰাকীক। নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তেই তেখেতৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক। স্থানীয় বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকশিল্পীগৰাকীৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশ বিৰাজ কৰে। বিভিন্ন স্থানীয় দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে তৰণীকান্ত দত্তৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত শনিবাৰে অসংখ্যজনৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।